আহকচোন আমি আজি কোমোৰা আৰু হাঁহৰ মাংসৰ ধুনীয়া এটা ৰেচিপি চাওঁ। হাঁহৰ মাংস বহুত বেছি টেষ্টি কৰি তোলা প্ৰধান বস্তুটো হৈছে কোমোৰা। এয়া লৈছোঁ আদা নহৰু পেষ্ট, এয়া লৈছোঁ দুখিলা তেজপাত, তাৰপিছত লং, ইলাচি, দালচেনি, আলু লৈছোঁ, পিঁয়াজ আৰু ইয়াতে মেৰিনেট কৰি থৈছিলোঁ মাংসটো 1 ঘণ্টামান, মিঠাতেল, পিঁয়াজ, গৰম মছলা, জিৰা, ধনিয়া পাউডাৰ। এয়া তেলটো দিয়া হৈছে, তেল কমকৈ দিছোঁ কাৰণ মাংসটো অলপ তেলীয়া হয়, পিছত তেল ওলাই যাব সেইকাৰণে কমকৈ দিয়া হৈছে। আৰু এয়া এতিয়া দি দিছোঁ আপোনাৰ কেঁচা পিঁয়াজখিনি দি দিলোঁ, তেজপাতো দি দিছোঁ আৰু লগতে লং, ইলাচি আৰু দালচেনিও দি দিয়া হ'ল। এতিয়া অলপ সময় লৰাব লাগিব, ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ব লাগিব। ইয়াতে নহয় চব দি দিয়া হৈছে গোন্ধটো ভাল ওলাবৰ কাৰণে। আপোনাৰ লং, ইলাচি, তেজপাত গোটেইখিনি একেলগে দি দিয়া হৈছে। আৰু লগতে আদা নহৰু পেষ্টটো দি দিছোঁ। গোটেইখিনি একেলগে ভালদৰে মিক্স কৰি ল'ব, তেতিয়া চাবচোন ইয়াৰ সোৱাদটোৱে বেলেগ হয়। পিঁয়াজটো অলপ গল্ডেন হোৱালৈকে ভাজি থাকিব। এতিয়া মাংসখিনি দি দিছে। পিঁয়াজটো অকণমান কালাৰটো চেঞ্জ হ'লে ভাল হয়, আৰু তাতে কেঁচা পিঁয়াজ দিয়াই আছিলে আগৰ পৰা মাংসখিনিত যেতিয়া মেৰিনেট কৰি থোৱা আছিলে। এতিয়া লৰাই দিব, মানে যোনখিনি মাংসত কেঁচা পিঁয়াজ আছিলে সেইখিনি অকণমান কালাৰটো চেঞ্জ হোৱালৈকে লৰাই থাকিব। তেতিয়া গোটেইখিনি পিঁয়াজ মিলি যাব নহয়, আৰু তেতিয়া আপোনাৰ মাংসৰ সোৱাদটো ভাল হ'ব। আমি একেবাৰে চিম্পুলকৈ বনাইছোঁ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এতিয়া এইখিনি লৰাই অলপ সময় পাছত ঢাকি দিম, তাৰপিছত চাব আমাৰ কালাৰটো কেনেকুৱা হৈছে। ৱাও, কালাৰ চাওক কি ধুনীয়া হৈছে। হাঁহৰ মাংসখিনি কোলা কোলা হৈ গৈছে নহয়, ইমান ধুনীয়া লাগিছে কালাৰখিনি। আৰু ইয়াৰ বুৰবুৰণি শব্দটো শুনিও ভাল লাগে। মোৰ যে দেখিয়ে খাওঁ খাওঁ লাগিছে। এনেকৈ মাংস বনাই থাকোঁতে এপিচ লৈ খোৱাৰ মজাই বেলেগ, মই কৈছোঁ নহয়। আৰু এতিয়া অলপ লৰাই থাকিব, মাংসটো যিমান লৰাব পাৰে সিমানেই ভাল। লৰাই থাকিব, আৰু এতিয়া ইয়াতে দি দিছোঁ মেইন বস্তুটো, কোমোৰা আৰু আলু। এতিয়া চাবচোন মাংসৰ সোৱাদটোৱে বেলেগ হৈ যাব। মই কি ক'ম, মানে কোমোৰা দিলে হাঁহৰ মাংস সঁচাই বহুত ভাল লাগে। আৰু সেইফালে বনি আছে আমাৰ ৰুটি, শুকান ৰুটি আৰু হাঁহৰ মাংস। কি হ'ল তোমাৰ? তুমি বনাইছা নি? হা, তই বনাইছ? চাওকচোন তাই ক'ত উঠি লৈছে, দেখিছে? অঁ, গুড গাৰ্ল ন? এতিয়া চাওক, আলু আৰু কোমোৰাখিনি দিয়াৰ পাছত মাংসৰ কালাৰটো কিমান ধুনীয়া হৈছে। গোটেইখিনি চেঞ্জ হৈ গ'ল, আৰু এনেকৈ অলপ সময় থাকিবলৈ দিছোঁ, মানে খুলি দিছোঁ। তাৰপাছত আকৌ লৰাই দিছোঁ। এনেকৈ লৰাব, আকৌ ঢাকন দি দিব, মানে 5 মিনিটমান ঢাকি ৰাখিব, আকৌ লৰাব। মানে এনেকৈ কৰি থাকিলে ভাল হয় আৰু মাংসখিনি। দহ 15 মিনিটমান ফ্ৰাই কৰাৰ পিছত আপোনালোকে অনুমান কৰি পানীটো দিব, যাতে মাংসখিনি ভালদৰে সিজে। আৰু আজি আমি ইমানখিনিয়ে জোল কৰিছোঁ, আপোনালোকে যেনেদৰে ভাল পায় তেনেদৰে ৰান্ধিব। আমি আজি এনেকৈয়ে খাম বুলি ভাবিছোঁ। এয়া চাওক, আমাৰ আজি চিম্পল ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আজি আমি ৰুটি মাংস ঠিকছে খাম, আৰু আপোনালোকেও ঘৰতে এবাৰ ট্ৰাই কৰক। বাই গাই।